Hello guys, নতুন এটা ভিডিও লৈ পুনৰ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি মই তিলৰ লাৰুৰ এটা ৰেচিপি লৈ আহিছো। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ। আপোনালোকক আজি দেখাব বিচাৰিছো আৰু তিলৰ লাৰু বনাবলৈ হলে ফাৰ্স্ট টাইম গুড়খিনি ভাল হ'ব লাগিব আৰু গুড় কিনিওতে ক'ব যে লাৰু বান্ধিবৰ কাৰণে হে গুড়টো লাগে। সো বলক ভিডিও স্টাৰ্ট কৰি দিও। আমি কেৰাহী উঠাই দিছো আৰু এই কেৰাহীটোত মই গুড়খিনি গলাবৰ কাৰণে দি দিছো আৰু তাত অকনমান পানী দি দিছো। এতিয়া ইন্ডাকশনটো মই জ্বলাই দিছো। গুড়খিনি এইদৰে গলাই লম। এইদৰে গুড়খিনি লৰাই থাকিব লাগিব, নহলে লাগি যাব পাৰে। এতিয়া গুড়খিনি হৈছে নে নাই মই টেষ্ট কৰি চাম আৰু আপোনালোকে টেষ্ট এইদৰে কৰিব মই দেখুৱাৰ দৰে। ঠাণ্ডা পানীত গুড়খিনি দি চাব, যদি লগালগ গোট খায়, এয়া দেখিছেনে গোট খাইছে, গতিকে এই গুড়খিনি পগোৱা হৈ গৈছে। গতিকে এতিয়া ইয়াত আমি তিলখিনি দি দিব পাৰো। আৰু এটা কথা, তিল লাড্ডু বনোৱাৰ আগত তিলখিনি ভাজি ল'ব আৰু চাব যাতে তিলটো দৈ নাযায়, নহলে তিতা লাগি যাব। এতিয়া এই গুড়খিনি যিমান আছে সেই অনুপাতে আপুনি তিলটো দি থাকিব। বহুত বেছি তিলো দি নিদিব, নহলে গুড়খিনিয়ে গোটেইখিনি এবজৰ্ব কৰি ল'ব আৰু আপোনাৰ গুড় লাৰুটো বান্ধিবলৈ কঠিন হৈ পৰিব। এয়া চাওক, অকনমান টেপটেপিয়া থাকোতে মই ৰাখি দিছো, নহলে শুকাই যাব। যিবিলাক নতুন শিকাৰু হয় তেওঁলোকে এইটো প্ৰসেছতে ৰাখিব আৰু যিবিলাক বনাই পুৰণি হৈছে তেওঁলোকে যেনেকুৱা হলেও বনাই থৈ দিব পাৰে পটাপট। আৰু গৰম থাকিলে বান্ধিব নোৱাৰি, তেতিয়া হাতখন ঠাণ্ডা কৰি ল'ব। অকনমান মিঠাতেল নহলে হাতখন পানীত তিয়াই পিনে ভালকৈ মুছি ল'ব। অকনমান ঠাণ্ডা হ'বলৈ দিম, তাৰ পিছত লাৰু কেইটা মই বনাই যাম। এয়া মোৰ অকনমান ঠাণ্ডা হ'ল আৰু বেছি ঠাণ্ডা হ'বও দিব নোৱাৰি, গোট খাই যাব। গতিকে এনেকৈ মই লাৰুবিলাক বনাই গলো। আৰু যদি গৰমটো বেছি পায় তেতিয়াহলে পানীত তিয়াই পিনে এনেকৈ অকনমান হাতখন ঠাণ্ডা কৰি লৈ লাৰু কেইটা বনাব পাৰিব। যিকোনো লাৰু বনাবলৈ হলে প্ৰসেছটো একেই হয়। আপুনি গুড়খিনি গলাই লওঁতে কেনেকৈ চেক কৰিব লাগে আপোনালোকক ক'লোৱে অলৰেডি। সেই অনুপাতে আপুনি মুড়িৰ লাৰু বনাব পাৰিব, চিৰাৰ লাৰু বনাব পাৰিব। প্ৰসেছ একেটাই। এয়া মোৰ লাৰু কেইটা বনোৱা হৈ গ'ল। আপোনালোকক কেনেদৰে শিকাব পাৰিছো নাজানো। আপোনালোকে ভিডিওটো চাই অলপ হলেও উপকৃত হ'ব বুলি আশা কৰিলো। ভিডিওটো চাই যদি ভাল পালে তেতিয়াহলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি কোনোবা নতুন ভিউৱাৰ চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।